হাই গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? নিশ্চয় আশা কৰোঁ সকলো ভালেই আছে। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই অলপ বহি আছোঁ, বহুত গৰম দিছে ইয়াত। সেই অলপ মই ফেনৰ বতাহ খাই অলপ বহি আছোঁ। মোৰ ৰাতিপুৱা কাম বন কৰা মোৰ চব হৈ গ'ল। মোৰ হাজবেণ্ডো গ'ল কামত আৰু ল'ৰাটোও গ'ল স্কুলত। এতিয়া আছোঁ সৰু ল'ৰাটো আৰু মই। সেই নাস্তা পানী একো খোৱা নাই, মাত্ৰ কাম হৈছে। সেই অলপ বহি আছে, ৰ'দৰ ছাটটো আহি আছে দেখিছেনে? অলপ বহি আছোঁ। এতিয়া নাস্তা পানী বনাই খাম আৰু আজিৰ দিনটো মই কি কৰোঁ নকৰোঁ সেই অলপ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব মই চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া এইফালে মই ব্ৰেড ভাজি আছোঁ, কণী আৰু পিঁয়াজেদি মই ব্ৰেড ভাজি আছোঁ। এনেকৈ ভাজি দিলে সৰু ল'ৰাটো খাই বহুতেই ভাল পায়, সেয়ে মই এনেকৈ ভাজি দি আছোঁ। ময়ো খাই ল'ম বাৰু এতিয়া তাৰ লগতে। আৰু ডাঙৰ ল'ৰাটো স্কুলত যাওঁতে মই অলপ ভাত খুৱাই পঠাব মই চেষ্টা কৰোঁ। আলু পিটিকা ভাত হ'লে মই খুৱাই পঠাব মই চেষ্টা কৰোঁ, কাৰণ আহোঁতে বহুত দেৰি হৈ যায় যে, সেই খুৱাই পঠাওঁ আৰু এইফালে মই চাহ বনাই আছোঁ, গাখীৰ চাহ বনাইছোঁ বাৰু। মোৰ এইফালে মোৰ ব্ৰেডখিনিও মোৰ ভাজা হৈ গৈছেগৈ আৰু এতিয়া মই চাহখিনি বাকি ল'ম। মই চাহখিনি বাকি আমি খাই লওঁ। আৰু এইফালে 2টা কাপত চাহ ঢালা দেখি আছে। মই এইখিনি বনাই থাকোঁতে মোৰ বৰ্তাৰ ছোৱালী আহি গৈছে, বাইদেউ। সেই দুইজনৰ কাৰণে 2টা কাপত চাহ ঢালি আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি চাহখিনি খাই বৈ লগ পাই আছোঁ আপোনালোকৰ লগত। আৰু এইফালে মাছ ধুবলৈ আছে। ঘৰতে বেপাৰী আহিছিলে, মাছৰ বেপাৰী। এই ঘৰতে ৰখোৱা হৈছিলে। এই মাছখিনি মই ধুই লওঁ। মই মাছখিনি ধোৱাৰ পিছত আপোনালোকৰ লগত লগ পাই আছোঁ। মই এতিয়া ভাত বনাই আছোঁ আৰু গৰম দিছে দেখিছেনে? ইমান গৰম দিছে। মই কি বনাইছোঁ ন, আপোনালোকেও অলপ চাই লওকচোন। আপোনালোকক মই দেখাই আছোঁ। এইফালে মই মাছৰ তিতা বনাই আছোঁ, আলু, বেঙেনা, পিঁয়াজে দি। আপোনালোকে কোনে কোনে মাছৰ তিতা ভাল পায় জনাবচোন কমেণ্টত। মই কিন্তু বহুতেই ভাল পাওঁ মাছৰ তিতা। সেই মই বনাই আছোঁ, হ'ব আৰু এইফালে হৈ গ'ল চব্জি, মই দেখাই আছোঁ। আৰু এইফালে দেখিছেনে? থেকেৰা টেঙা দি মাছৰ জোল বনাইছোঁ, একবাৰে পাতলা জোল বনাইছোঁ। সেই এনেকৈ খাই মই বহুতেই ভাল পাওঁ আৰু ল'ৰা দুইটাও বহুতেই ভাল পায় এনেকৈ টেঙা জোল বনাই দিলে। সেই মই এনেকৈ বনাইছোঁ। তেনেহ'লে ঠিক আছে গাইজ, অলপ পিছত লগ পাই আছোঁ আপোনালোকৰ লগত। আপোনালোকক মোৰ ভোট জ্বলাৰ গছডাল মই দেখাই আছোঁ, ব'লকচোন। ভোট জ্বলাডাল লাগি ডাঙৰ হৈ গৈছেগৈ। ইমান ধুনীয়া কৰি লাগিছে আৰু ইমান ডাঙৰ কৰি লাগিছে। মোৰ এই নিজে লগাই এই প্ৰথম মোৰ জলকীয়া লগাব পাৰিছোঁ। আপোনালোকক অলপ দেখাই আছোঁ, ব'লকচোন। এইফালে চাওকচোন, মই ৰোৱা ভোট জলকীয়া গছডাল কি ধুনীয়া কৰি গুটি লাগিছে। আপোনালোকক মই সৰুতে মই দেখাইছিলোঁ, যেতিয়া ফুলিছিলে তেতিয়া মই দেখাইছিলোঁ। আৰু এতিয়া চাওকচোন, ইমান সৰু এডাল গছত ইমান ধুনীয়া কৰি ইমান ভোট জলকীয়া লাগিছে। মোৰ যে ইমান ভাল লাগিছে। এইবাৰ প্ৰথম মই নিজে হাতে জলকীয়া গছ লগাই গুটি ধৰাব পাৰিছোঁ। মোৰ ইমান ভাল লাগিছে আৰু কি ক'ব আৰু যিকোনো জ্বলা বুলিয়েই নহয়, যিকোনো গছেই নহওক, যদি ফল ধৰাব পৰা যায় সেই আনন্দটোৱেই বেলেগ হয়। সেই মোৰো তেনেকুৱাই হৈছে, দেখিছেনে? ইমান ধুনীয়া কৰি লাগি আছে। এইফালে ভোট জলকীয়া বুলিয়েই নহয় আৰু এইফালে সৰু জলকীয়াও মই 2ডাল লগাইছিলোঁ। সেই ইমান ধুনীয়া কৰি লাগিছে দেখিছেনে? দেখিয়ে বহুত ভাল লাগিছে আৰু গুটিকেইডাল জ্বলাই লাগিছে। আৰু এইফালে চাওকচোন, অলপ আগতে কি ৰ'দ দিছিলে আৰু এতিয়া চাওকচোন কিমান ডাঙৰ কৰি বৰষুণ দিছে। বৰষুণ দিলেও ইমান গৰমটো দিছে, গৰমত থকাই নাযায়। কেনেকৈ বৰষুণ দি আছে। গুড ইভিনিং গাইজ। বহুত টাইমৰ পিছত আৰু আহিলোঁ আৰু ভাবিছোঁ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আৰু এণ্ড কৰি দিওঁ বুলি ভাবিছোঁ। আৰু আজি ভিডিঅ'টো আপোনালোকে কেনে পালে নিশ্চয় কমেণ্টত জনাব। আৰু ভাল লাগিলে এটা লাইক কৰি দিব, কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। আজিলৈ ইমানেই। নেক্সট এটা নতুন ভিডিঅ'ত লগ পাম। টাটা।